Hey guys, namaskar. Welcome back to Marju's vlog. আশা কৰোঁ আপোনালোক ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ। আজি এটি বিশেষ ব্যতিক্ৰমধৰ্মী ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টোৰ জৰিয়তে মোৰ লগতে আপোনালোকেও কিছু শিকিব পাৰিব বুলি ভাবিছোঁ। সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। টংলা অগ্নি নিৰ্বাপক বাহিনীৰ দ্বাৰা কিছুমান তথ্য তেওঁলোকে আজি পানেৰী প্ৰতিভোগ স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত প্ৰদৰ্শন কৰিছিল আৰু সেইখিনি মই আপোনালোকৰ মাজলৈ লৈ যাম বুলি ভাবিছোঁ। যিহেতু সেইখিনি আমি সকলোৱে শিকা উচিত বা জনা উচিত যাতে কিছুমান সম্ভাৱ্য বিপদৰ পৰা আমি নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰোঁ আৰু বা আমাৰ ওচৰ চুবুৰীয়াকো আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ। সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কিছু সংখ্যক হ'লে উপকাৰ হ'ব আৰু যদি মোৰ কিবা ভুল হৈছে তেনেহ'লে মই আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰিস্থিতিৰ সময়ে সময়ে উপস্থিত হয়। আপোনালোকে সকলোৱে জানে, সকলোৱে দেখিছে যে হঠাৎ শ্বৰ্ট চাৰ্কিটৰ কাৰণেই হওক বা অন্যান্য সৰু পিৰিঙতিৰ খাণ্ডৱদাহৰ কাৰণেই হওক বা গেছ লিকেজৰ কাৰণেই হওক হঠাতে আমি এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় আৰু সেইখিনি সময়ত আমি হঠাতে কি কৰিম কি নকৰিম আমি নিৰুপায় হৈ পৰোঁ আৰু তেনেকুৱা অৱস্থাত আমি হিতাহিত জ্ঞান শূন্যতা হেৰুৱাইও আমি যথেষ্টখিনি নিজকে ক্ষতি কৰি ল'বলগীয়া হয়। কিন্তু এই এটা সাংঘাতিক বিপদজনক পৰিস্থিতি বা পৰিৱেশৰ পৰা আমি যেতিয়া হঠাতে সন্মুখীন হওঁ সেইখিনি সময়ত আমি কেনেকৈ ধৈৰ্য ৰাখিব লাগে আৰু আমি নিজৰ হাতত মানে কি সহজতে কৰিব পৰা তাৰ প্ৰতিকাৰৰ কি উপায় সেই উপায় আমি যাতে জানিব পাৰোঁ। এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয়। অকল হস্পিটেলত বা কাৰ্যালয়ত বা বাটে পথে যে হয় এইটো নহয়। আমি ঘৰতো সন্মুখীন হওঁ, জুইৰ পৰা খাণ্ডৱদাহ হয়, গেছৰ পৰা হয়, কাৰেণ্টৰ পৰা হয়। গতিকে আমি দীঘলীয়া বক্তব্য নাৰাখোঁ। গতিকে এই সজাগতা হিচাপে তেখেতসকল আহিছে, আমাক কিছু ইয়াতে ডেমনষ্ট্ৰেট কৰি তেখেতসকলে দেখুৱাব। মাৰিব পাৰোঁ য'ত ছাপ'জ ইয়াতে জুই লাগিছে আমি এম কৰিলোঁ তাতে এই চিনটো আপোনাক তুলিব লাগিব তুলি লৈ ধৰি লৈ অলপ লাগিছে ঠাণ্ডা হৈ থাকে। তাৰপিছত এইবিলাকতো জানে আৰু এইবিলাক ধৰক এই বস্তুটো এতিয়া চবৰ ঘৰতে আছে, মানে য'তে যায় যিয়ে হয় এইটোৰ পৰাই বিপদবিলাক বেছিকৈ আহে আৰু এই বস্তুটো কেনেকৈনো আমি পটককৈ নুমাব পাৰোঁ বা কি কৰিব পাৰোঁ সেই বস্তুখিনি আমি নিজেও চাব পাৰোঁ। এতিয়া আমাৰ এই ভৰি দেখা দিব এনেকৈ জুইটো লাগি আছে বাৰু পাইপত লাগি থাকিলেও পাৰিব। এই পাইপটো লাগি থাকিলে পাইপত থাকিলেও পাৰিব। এই বস্তু আপোনাৰ চাব এইটো হেৰি চাব পাৰে এই জুইটোখিনি যিখিনি জেগাত জুইটো নাই সেইখিনি জেগাত জুইটো নাই এই জুইটো লাগি নহয় এনেকৈ হাতখন দিলে নহয় এই তলতে হাতখন দিলে নহয় এনেকৈ পাইপত লাগি থাকিলেও একো নাই। পাইপত পাৰিব এইটো আমি যেতিয়া অক্সিজেনটো নাপাব নহয় তেতিয়া জুইটো নালাগে। এই এনেকৈ চাইডেদি দি আপোনাৰ বস্তু কম্বলখন ওলায় এই কম্বলখন ওলায় লৈ কিনে আপোনালোকে এনেকৈ নহয় কিন্তু এনেকৈ নহয় মোৰ নিজৰ কাৰ পৰা দিব লাগিব জুইটো মোৰ গাত খেলিব নোৱাৰে। যেতিয়া জুইকুৰা জ্বলি থাকে বাল্টি ঢাকি দিয়া হয়, জুইখিনি নুমাই যায় অক্সিজেনৰ অভাৱত আৰু তাৰপিছত লগে লগে ৰেগুলেটাৰটো অফ কৰিব লাগে আৰু নহ'লে আমি ডাঠ কম্বল বা বস্তা লৈ পানীত তিয়াই লৈ মেৰিয়াই দিব লাগে। আৰু মেৰিয়াওতে এটা কথা মনত ৰাখিব লাগে যাতে আমাৰ নিজৰ বডিৰ ফালৰ পৰা দিব লাগে যাতে জুইটো আমাৰ ফালে আহিব নোৱাৰে। কাপোৰখন নিজৰ গাৰ পৰা ল'ব লাগে আৰু জুইকুৰা নুমাই যোৱাৰ পিছতে ৰেগুলেটাৰটো অফ কৰিব লাগে। একো নাই। দুৰ্ঘটনা যিহেতু যিকোনো ঠাইতে সংঘটিত হ'ব পাৰে আৰু আমি ট্ৰেচাৰ নাপাব পাৰোঁ, তেতিয়াহ'লে আমি এডাল ৰছীৰ সহায়ত
আমি 2জন বা 4জন মানুহৰ সহায়ত সেন্সলেছ হোৱা বা যিকোনো আঘাতপ্ৰাপ্ত হোৱা মানুহক এনেকৈ দাঙি লৈ যাব পাৰোঁ সুৰক্ষিত স্থানলৈ অতি সহজতে। আৰু তেওঁলোকে কোনোবা এজনক বিচাৰিছিল আৰু ভাইটিজন গৈ শুই দিছিল দেখুৱাবৰ কাৰণে, প্ৰেক্টিকেল কৰি দেখুৱাবৰ কাৰণে, আৰু ভাইটিজনকেই দাঙি দেখুৱাই দিছিল তেওঁলোকে। আৰু যদি ৰছী নাথাকে তেনেহ'লে হাতৰ সহায়েৰেও আমি দাঙি লৈ যাব পাৰোঁ সুৰক্ষিত স্থানলৈ। ভৰিত আঘাতপ্ৰাপ্ত হ'লে আমি এনেকৈ লৈ যাব পাৰোঁ। যিখন ভৰি আঘাতপ্ৰাপ্ত হৈছে সেইখন ধৰি ল'ব লাগে আৰু যিখন হোৱা নাই সেইখন এৰি দিব লাগে, আৰু এনেকৈ আমি সুৰক্ষিত স্থানলৈ লৈ যাব পাৰোঁ। আৰু ডাঙৰ মানুহ হ'লেও এনেকৈ 2খন হাত লৈ এনেকৈ ধৰি লৈ যাব পাৰোঁ।